নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেলে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আলোচনা কৰিম হেল্থ আপ কেপচুলৰ বিষয়ে। ইয়াৰ ইউজ ড'জ সাইড ইফেক্টৰ প্ৰাইজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে চেনেলটো ফ'ল' কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। মেডিচিনৰ সাধাৰণ নলেজৰ কাৰণে ভিডিঅ' বনোৱা হৈছে। আপোনালোকে যিকোনো মেডিচিন খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব। নিজ ইচ্ছামতে কোনো মেডিচিন নাখাব আৰু ভিডিঅ' চাই আপোনালোকে কোনো মেডিচিন নাখাব, কাৰণ মেডিচিনৰ কিছুমান ছাইড ইফেক্ট আছে, যি ছাইড ইফেক্টৰ বিষয়ে আপুনি নজনাৰ ফলত কিবা এটা অঘটন ঘটিব পাৰে। গতিকে আপোনালোকে মেডিচিন খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি মেডিচিন খাব। হেল্থ আপ এটা বাকচত 4টা টেবলেট থাকে। হেল্থ আপ এটা বাকচত 4টা টেবলেট থাকে, এটা ষ্টেপত 10টা টেবলেট থাকে। এনেকুৱা আপোনালোকে 6টা ষ্টেপ পাব। 6টা ষ্টেপত আপুনি 4টা টেবলেট পাব। ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচীত আপোনালোকে অতি সহজে পাব। আৰু এই হেল্থ আপ কেপচুল ইউৰিকা কোম্পানী বনায়, বহুত ভাল এটা কোম্পানী। ৱেট গেইনাৰ কেপচুল হয় আৰু সম্পূৰ্ণ আয়ুৰ্বেদিক, ইয়াৰ কোনো ছাইড ইফেক্ট নাই। আপোনালোকে যিকোনো মেডিচিন খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব, কিয়নো মেডিচিনৰ কিছুমান কণ্ডিশ্যন আছে আৰু ৰোগীৰো কিছুমান কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে কোনো মেডিচিন খোৱাৰ সময়ত। গতিকে ইয়াৰ ভিতৰত আপোনালোকে পাব, বাকচৰ ভিতৰত এটা কাগজ লিখা পাব, য'ত আৰবী লিখা আছে, উৰ্দু লিখা আছে। তাৰ পাছত আপোনালোকে এইটো বটলৰ ভিতৰত, এইটো বাকচৰ ভিতৰত আপোনালোকে এখন কাগজ পাব। কাগজত লিখা আছে, হিন্দী লিখা আছে, বুজাই দিয়া হৈছে, আৰবীত বুজাই দিয়া আছে, বাংলা হিচাপত বুজাই দিয়া আছে, আৰবীত লিখা আছে কুহাতুল শিশামিন ফাদিলিল্লাহ ওয়া কফুরুল মাশাদিল্লাহ ফাকানি সুবৈসিল মাহালিলুল কাফিলিন, এনেকুৱা লিখা আছে আপোনালোকে পাব। আৰু বাংলাটো লিখা আছে, হিন্দীটো লিখা আছে। আপোনালোকে ভালকৈ পঢ়ি ল'ব, তাৰ পাছত আপোনালোকে মেডিচিন খাব। বহুত ভাল এটা মেডিচিন। এই কেপচুল খোৱাৰ কি ফায়দা আছে? এই কেপচুল খোৱাৰ ফলত যিসকল চুটি চাপৰ তেওঁলোকৰ দীঘল হোৱাত সহায় কৰে আৰু শৰীৰ হোৱাত সহায় কৰে। শৰীৰৰ যিটো এনাৰ্জি আছে, এনাৰ্জি দিয়াত সহায় কৰে। ৰক্তৰ পৰিমাণ বঢ়াত সহায় কৰে। ভোক লাগে, গেষ্ট্ৰিকো নাইকিয়া হয়, গেষ্ট্ৰিকো নাইকিয়া হয়। তাৰ পাছত শৰীৰৰ যিটো দুৰ্বলতা আছে, ভোক নলগা, গাটো দুৰ্বল লগা, কাম কৰিবলৈ মন নোযোৱা, টোপনি কম হোৱা, তেনেকুৱা কণ্ডিশ্যনৰো ক্ষেত্ৰত বহুত ভাল কাম কৰে এই কেপচুলে, হেল্থ আপ কেপচুলে। যিসকলৰ শকত হোৱাৰ ইচ্ছা, তেওঁলোকে সদায় চিন্তা কৰে যে আমি কেনেকৈ শকত হ'ম। নিশ্চয় আপোনালোকে এই টেবলেট খালে আপোনালোকে বহুত ভাল এটা ৰিজাল্ট পাব। সম্পূৰ্ণ পৰিবাৰ কা হেল্থ কেপচুল হে, ইয়াত লিখা আছে হেল্থ কেপচুল, সম্পূৰ্ণ পৰিবাৰ কি হেল্থ কেপচুল লিখা আছে। আপোনালোকে এই কেপচুল আনি খাব পাৰে। আৰু যিসকলে এই কেপচুল খাব 2 মাহ 3 মাহলৈকে খাব, তেতিয়া দেখিব আপুনি নিশ্চয় আপোনাৰ শৰীৰৰ যিটো গড় গঠন আছে এইটো সুন্দৰ হৈ যাব আৰু আপুনি শকত হ'ব আৰু বহুত ভোক লাগিব। আৰু আপোনাৰ গেছৰ সমস্যা যিটো আছে, এই সমস্যা দূৰ হ'ব। আপুনি গেছৰ বিষ অনুভৱ নকৰিব, গেছৰ প্ৰব্লেমটো দূৰ হ'ব, খোৱাৰ ৰুচিটো বাঢ়ি যাব, টোপনি হ'ব। তাৰ পৰা আপোনাৰ শৰীৰৰ যিটো এনাৰ্জি আহিবলগীয়া এনাৰ্জিখিনি আকৌ ঘূৰাই পাব। এনেকুৱা কেপচুল খালে আপোনালোকে বহুত ভাল এটা ৰিজাল্ট পাব। গতিকে আপোনালোকে মোৰ ভিডিঅ'খিনি সদায় চাই থাকিব। আৰু প্ৰেগনেণ্ট মহিলাসকলে এই কেপচুল খাব নোৱাৰে, আৰু যিসকলৰ কিডনীৰ প্ৰব্লেম আছে, হাৰ্টৰ প্ৰব্লেম আছে, সেইসকল পেচেণ্টে এই কেপচুল খাব নোৱাৰে। আৰু এই কেপচুল খোৱাৰ নিয়ম হৈছে এটা কেপচুল আৰু ৰাতি খোৱাৰ পাছত এটা কেপচুল, দুইটা কেপচুল 2 টাইম খাব খোৱাৰ পাছত।